এটা হৃদয়বিদাৰক ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো চকুলো বৈ আহিব। অহা মাহত ঠিক হৈছিল ৰীমাৰ বিয়া। ভাবিস্বামীক লগ কৰিবলৈ গৈ মৃত্যুক সাৱটি ল'লে ৰীমাই। ঘটনা অনুসৰি যোৱা শুক্ৰবাৰে ভাবিস্বামী প্ৰবীৰ ৰয়ক লগ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৰীমা নামৰ এই যুৱতীগৰাকী। কিন্তু ভাবিস্বামীক আৰু তেওঁৰ লগ কৰা নহ'ল, কাৰণ তাৰ পূৰ্বেই ৰাজপথত এজন আৰক্ষী কনিষ্টবলৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ বলি হৈ অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয় যুৱতীগৰাকীয়ে। এই শোকাবহ ঘটনাটো সংঘটিত হয় কলকাতাৰ ৰাজপথত। আৰু এই যুৱতীগৰাকীয়ে ঘৰৰ পৰা অহাৰ সময়ত মাকক কৈছিল, সন্ধিয়া হোৱাৰ আগেই উভতি আহিম মা। কিন্তু নিষ্ঠুৰ নিয়তিয়ে ৰীমাৰ সপোন যেন পূৰণ হ'বলৈ নিদিলে। আৰু শেষত এই যুৱতীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।